thing is that read yourself. Read yourself. তুমি নিজক পঢ়া, তুমি নিজক চিনি লোৱা, তেতিয়া তোমাৰ কনফিডেন্সটো কি হ'ব? বিল্ড হ'ব। তোমাৰ কিমান কাম কৰাৰ ইচ্ছা আছে, তোমাৰ কিমান কাম কৰাৰ ইচ্ছা নাই, তোমাৰ ক'ত ভাগৰ লাগে, তোমাৰ ক'ত বেজাৰ লাগে, তোমাৰ ক'ত দুখ লাগে, তোমাৰ ষ্ট্ৰং পইণ্ট কি, তোমাৰ নিগেটিভ পইণ্ট কি, তোমাৰ ষ্ট্ৰেংথ পাৱাৰ কি, গোটেইখিনি জানাৰ পিছত তুমি দেখিবা তোমাৰ কি হ'ব? কনফিডেন্সটো লাহে লাহে বৃদ্ধি হৈছে। এই যে ধনী চিনেমাখনৰ মই এক্সাম্পলটো দিলোঁ, ধনীয়ে যদি নিজক জানিব নোৱাৰিলেহেঁতেন, বুজি নাপালেহেঁতেন, তেতিয়াহ'লে কনফিডেন্সটো বিল্ড হ'লহেঁতেন নে? নহয়। গতিকে ৰিড ইয়ৰছেল্ফ কেয়াৰফুলি। Second, take care of you. নিজৰ কেয়াৰ লোৱা। যিবিলাক মানুহে নিজৰ কেয়াৰ ল'ব নোৱাৰে নহয়, সেইবিলাক মানুহৰ কেতিয়াও কি নহয়? কনফিডেন্সটো বৃদ্ধি নহয়। কনফিডেন্ট মানুহজনে নিজৰ কেয়াৰ লয়। নিজৰ কেয়াৰ মানে কি? নিজক ভালকে ৰাখিব লাগিব, দেখাত ভালকে ৰাখিব লাগিব, মানুহৰ নলেজটো ভালকে ৰাখিব লাগিব, আপডেট কৰি ৰাখিব লাগিব, বেলেগৰ আগত কথা কওঁতে নিজক ডিচিপ্লিনকে ৰাখিব লাগিব, এটা ৰুল মেইনটেইন কৰে, এটা ৰুলছ মেইনটেইন কৰে। সেইকাৰণে তেওঁলোকৰ কি হয়? কনফিডেন্সটো ইহঁতে কি হৈ থাকে? এটা ভাল ষ্টেবল অৱস্থাত থাকে। টেক কেয়াৰ yourself. নিজৰ কেয়াৰ লোৱা। নিজৰ কোনখিনি ক্ষেত্ৰত তুমি পাৰা নাই, তুমি কিয় পাৰা নাই, নিজক সোধা। এই কামটো মই পাৰো, কিয় পাৰো, সেইটোও সোধা। Accept yourself. Number 3 point, accept yourself. নিজক accept কৰিব। যিখিনি আছে সেইখিনি লৈ তুমি জীয়াই থাকিব লাগিব। কিন্তু সেইখিনি তুমি কি কৰিব পাৰা? তুমি পলিশ কৰিব পাৰা। পলিশ ধুনীয়াকৈ পলিশ কৰা যিখিনি আছে। তুমি কথা ভালকৈ কোৱা, পলিশ কৰা। তুমি গান ভালকৈ কোৱা, সেইটো পলিশ কৰা। তুমি ভাল ৰিচাইটেশ্যন কৰা, পলিশ কৰা। প্ৰত্যেকটা তোমাৰ টেলেণ্টৰ ওপৰতে বেছ কৰি পেলাই এটা কেৰিয়াৰ আজিৰ তাৰিখত হ'ব পাৰে। That is why you have to polish yourself. That is why you have to believe in yourself and ignore your ego. You have to kill your ego. ইগোই কি কৰিব? আমাক বাৰ্ণ কৰি দিয়ে। ইগোই আমাক কি কৰে? বেলেগৰ পৰা ডিফাৰেন্সিয়েট ক্ৰিয়েট কৰে। ইগোই আমাক কি কৰে? ইজনে সিজনৰ মাজত আমাক কি কৰে? পাৰ্থক্যটো বঢ়াই দিয়ে। নিগেটিভ ইগোবিলাক। গতিকে তোমাৰ ইগোটো তুমি আজিয়ে ব্যৱহাৰ কৰিবা। গটা পাৰি। Be practical. Be practical. Practical হ'ব লাগিব। বেছি ইমোশনাল হৈ লাভ নাই। ইমোশন বিলাকে আমাক কি কৰে? অকমানটো আমাৰ ইমোশন থাকিবই, কিন্তু টু মাছ ইমোশনে আমাক কি কৰে? পিছৰ পৰা কি কৰে? টানি ধৰি ৰাখে। কিন্তু প্ৰেক্টিকেল হ'ব। বি প্ৰেক্টিকেল। যিকোনো ক্ষেত্ৰত প্ৰেক্টিকেলি কামবোৰ কৰিবলৈ, প্ৰেক্টিকেলি চিন্তা কৰিবলৈ, প্ৰেক্টিকেলি ব্ৰেইনটো খটাবলৈ আপোনাৰ কি কৰিবা? ট্ৰাই কৰিবা। আদাৰৱাইজ ইউ উইল ফেইল। Maintain your rules. Maintain your rules. I'll come. Maintain your rules. আমি এটা ৰাস্তাত ইমানবিলাক গাড়ী যাওঁ, ইমানবিলাক গাড়ী চলাওঁ, ইমানবিলাক মানুহ খোজকাঢ়ি যায়, ঠেলা ওলা যায়, ৰিক্সা ওলা যায়, বাছ যায়, স্কুটাৰ যায়, বাইক যায়, কাৰ যায়, কিন্তু এক্সিডেণ্ট ইমান নহয়। এইকাৰণে নহয় আমি ট্ৰেফিক ৰুল কি কৰোঁ? মানিছোঁ। লাইফৰ ৰুল আছে নে নাই? লাইফৰ ৰুলবিলাক তোমালোকে মানি চলানে? লাইফৰ যিবিলাক ৰুল, সেই ৰুলবিলাক তুমি মানি চলিব। Please maintain your rule. যদি ৰুল নাই, you have to create your rule. And avoid nonsense. Anytime, anywhere. And avoid giving reaction to others. যেতিয়া খং কৰিবা, যেতিয়া ৰিয়েকশ্যন দিবা কিবা এটা কথা, তেতিয়া কি হয়? মানুহবিলাকৰ কনফিডেন্স লেভেলটো সদায় কমি যায়। কোনোবাই তোমাক ধোকা দিছে, কোনোবাই তোমাক বেয়াকে কৈছে, তাৰ মানে ফিডবেকটো তুমি বেয়াকে দিব লাগিব বুলি তোমাৰ বিকাশ আছে নেকি? তৰ্কৰ বিনিময়ত তৰ্ক কৰিব লাগিব বুলি কথা। তৰ্ক কেতিয়াও নকৰিবা। ডিবেট কৰিবা, অনলি ডিবেট কম্পিটিশ্যন। আদাৰৱাইজ ইউ হেভ টু বি কুল। Say, I will try. এইটো যদি নিজক কোৱা নহয়, কনফিডেন্সটো মানে বাঢ়িব। সদায় নিজক কৈ থাকা, মই পাৰিম, মই কৰিব পাৰিম। এই কথাটো যদি এবাৰ নিজক বুজাই দিব পাৰিছা, তেতিয়াহ'লে তোমাৰ মানে নোৱাৰা কাম একোৱেই নাই। এবাৰ নিজক কৈ যোৱা যে মই পাৰিম। এই যে ইনভেষ্টিগেটেড ক্লিয়াৰ কৰা ল'ৰা ছোৱালীবিলাক, তেওঁলোক কি বহুত ধনী ঘৰত জন্ম হোৱা একো অভাৱ নোপোৱা মানুহ? প্ৰত্যেকৰে দেখোন বহুত ডাঙৰ, তোমালোকতকৈ বেছি প্ৰব্লেম পোৱা মানুহ হৈছে। এইবাৰ দেখিছোঁ কিবা দেউতাকে
চাহৰ দোকান দিয়ে কোনোবাই এনেকুৱা বহুত ষ্টৰী তোমাক ব্যক্তি কৰে তেওঁলোকে কি তেওঁলোকে নিজক বিলিভ কৰিছে তেওঁলোকে তেওঁলোকৰ কনফিডেন্সটো বিল্ড কৰিছে তেওঁলোকে নিজক বুজাই লৈছে যে মই পাৰিম 2 বছৰ দেৰিকে পাম কিন্তু মই পাম এই কথাটো যদি আমাৰ নিজক বিশ্বাস কৰি ল'ব পৰা হয় তোমালোকক কোনো ধৰণৰ সমস্যাই তোমালোকক কেতিয়াও কি কৰিব নোৱাৰে বাধা দিব নোৱাৰে passion of life তোলা কামবিলাক কৰিব লাগে কাৰণে যদি কৰা তেতিয়াহ'লে তোমালোক বৰ হ'বা কেইদিন কৰিব লাগে কাৰণে কৰা মানে গালি পাৰাৰ কাৰণে তোমালোকে ক্লাছটো ৰেগুলাৰ কৰিবা এই তোমালোকে ক্লাছত কিবা এটা পোৱা ক্লাছটো ইম্পৰ্টেণ্ট হিচাপে ভাবি লৈছা কাৰণে তুমি ক্লাছ কৰা যদি সেকেন্ডৰ কাৰণে ক্লাছ কৰা তেতিয়াহ'লে তোমালোকৰ লাইফত কিবা এটা হ'ব আৰু যদি বেলেগে কিবা গালি পাৰে কাৰণে ক্লাছ কৰিছা বাইক কৰি তেতিয়াহ'লে তোমালোকৰ একো নহয় লাইফত ফ'কাছ কৰিব কনফিডেন্স কি কৰা পেশন লাগে কাম কৰিবলৈ পেশন work hard কষ্ট কৰিলেহে বেছি কষ্ট কৰিলে মানুহ কি হয় বেছি কষ্ট কৰিলে বেছি কাম কৰিলেহে তুমি কনফিডেন্সটো বাঢ়ে এনে কনফিডেন্স নাহে তুমি কাম কৰিলে এক্সপেৰিয়েন্স হ'ব এক্সপেৰিয়েন্সে তোমাক শিকাব আৰু সেই শিকোৱাখিনি তোমাক কি কৰিব তোমাৰ কনফিডেন্সটো বাঢ়াই দিব তোমাৰ নেচাৰটো তেনেকুৱা হ'ব কনসেন্ট্ৰেশন মনোযোগ আমাৰ এডুকেশনৰ কাম বহি আছে মনোযোগ আমাৰ কিমান সময় থাকে না কিমান কি সেকেন্ড থাকে কিমান সময় থাকে আছে না 3 সেকেন্ডে 4 সেকেন্ড থাকে মনোযোগ কাৰণ এইটো সাইকোলজি কিন্তু এই মনোযোগটো আমি 4 সেকেন্ড পিছত আকৌ গুচি যায় আকৌ আহে যদি আমি সঁচাকে মনোযোগ দিবলৈ ট্রাই কৰো তেতিয়া আমি কিন্তু মনোযোগটো থাকি যায় আমি কাম এটা কৰি থাকিব তাৰ কাৰণে কি লাগিব কামটো ভাল হ'ব যি কামে নকৰে তোমালোকে আফটাৰ গ্ৰেজুৱেচন কোনোবাই দোকান দিছা কোনোবাই বিজনেছ কৰিছা কোনোবাই সাৰ্ভিস চেণ্টাৰ দিছা কোনোবাই ছোৱালীবিলাকে টেইলৰিঙৰ কিবা শ্বপ এখন খুলিছা বিউটি পাৰ্লাৰ এখন খুলিছা যিয়ে নকৰা কিয় তোমাৰ যদি পেশন থাকে নহয় কামটো কৰি যদি তুমি এনজয় কৰা কামটো কৰি যদি তুমি ভাল পোৱা আৰু যদি কামটোৰ প্ৰতি ৰেসপেক্ট থাকে তোমাৰ কামটোৰ প্ৰতি কনফিডেন্সটো এনে আহিব অটোমেটিক্যালি আহিব ইন্টারেস্ট লগাই কাম কৰিব and right decision from right kind of people তোমালোকে ডিসিশন লওঁতে বহুত মানুহৰ ওচৰত চাবা না চাবা সকলোৱে চাব আমিও চাব কিন্তু সেই ডিসিশন যে মানুহজন কিমান ৰাইট সেইটো কেতিয়াবা জাজমেন্ট কৰিছা তুমি দিল্লীত পঢ়িব যাবা 3 বছৰৰ কাৰণে তুমি এনেকুৱা এজন মানুহক সুধিব গৈছা যিগৰাকী মানুহে দিল্লীত কিন্তু গৈয়ে পোৱা নাই তেওঁ সুধিব গৈছা আৰু দিল্লীত ক'ত থাকি ক'ত ৰুম ভাড়া ল'ম তেওঁ তোমাক এটা ৰাইট ডিসিশন দিব পাৰিব জানো এজন মানুহে কিন্তু খেতি পথাৰত নামিয়ে পোৱা নাই তেওঁ তুমি খেতিৰ ওপৰত তেওঁৰ পৰা পৰামৰ্শ লৈছে তেওঁ দিব পাৰিব জানো থিওৰিটিকেল নলেজটো দিব পাৰিব কিন্তু ময়ো পাৰিম কোনোদিন খেতি পথাৰত গৈ নোপোৱা ল'ৰাজনে পাৰিব কিন্তু প্ৰেক্টিকেল নলেজটো তেওঁ দিব পাৰিব নেকি কাৰ ওচৰত যাবা তোমালোকে যদি ভাবা এজন জানা শুনা মানুহৰ পৰা ডিসিশন লৈছো তেওঁ জানা শুনা মানুহজন কোনটো ফিল্ডত জানা শুনা তুমি যিটো কনফিউজিঙত যিটো মেটাৰত তোমাৰ কনফিউজন আছে সেই মেটাৰটোৰ লগত এছ'চিয়েটেড নে নহয় যদি নহয় তেওঁ তোমাৰ এই মানে প্ৰবলেমটোৰ ওপৰত তেওঁ কিন্তু ৰাইট ডিসিশন দিব ফ্ৰেণ্ডশিপ উইথ গুড পিপল কনফিডেন্স বঢ়ায় ভাল ফ্ৰেণ্ড থাকিলে তোমাৰ কনফিডেন্স বঢ়ায় অবজাৰভেশ্যন চকু সদায় খোলা ৰাখিব লাগে অবজাৰ্ভ কৰিব লাগে কথা অবজাৰ্ভ কৰিলে আমাৰ কনফিডেন্সটো সদায় বাঢ়ে অবজাৰ্ভ কৰিলে শিকিব পাৰিম বেলেগৰ কথা শিকিব পাৰিম বেলেগৰ ভালটো শিকিব পাৰিম বেয়াখিনি পৰা বাদ দি অবজাৰ্ভ কৰিব লাগে লাৰ্ণ ফ্ৰম ৰাইট কাইণ্ড অফ বুকছ কিতাপ পঢ়ি আছা তোমাৰ যদি হবি কিতাপ পঢ়া খুব ভাল কথা কিন্তু কি কিতাপ পঢ়িছা কাৰণ মাৰ্কেটত ভাল কিতাপ যিমান আছে বেয়া কিতাপো যিমানেই আছে লাৰ্ণ ৰাইট ফ্ৰম ৰাইট কাইণ্ড অফ বুকছ and try new things and practice সদায় নতুন কথাবিলাক মানে কি কৰিব লাগে ট্ৰাই কৰিব লাগে স্কিলবিলাক বঢ়াব লাগে তেতিয়া তোমাৰ লাইফটো কি হয় লাইফটো এনজয় কৰিব পাৰি জানো আমি লাইফটো এনজয় কৰিব পৰা হয় এট দ্য সেম টাইম আমাৰ কনফিডেন্সটো বাঢ়ে বুজি পাইছা এইখিনিয়ে কনফিডেন্স বৃদ্ধি কৰাৰ টিপছ